নতুন টেকনিক্যাল ভিডিঅ'জ, নতুন বাইকৰ ৰিভিউজ আৰু কিছুমান ট্ৰেভেলিং ব্লগছ চাবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাই দিয়ক। নমস্কাৰ বন্ধুসকল, মই দেৱগত ফুকন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যন। তো বন্ধুসকল, আজি আপোনালোকৰ আগত মই ক'ব বিচাৰিছোঁ যে আপোনাৰ মোবাইল হেণ্ডছেটটো হেং কিয় মাৰে। তো তাৰ বিষয়ে মই আজি আপোনালোকৰ আগত ক'ম। তো এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ আগত এটা কথা ক'ব বিচাৰিছোঁ। যদি আপোনালোকে মোৰ এই ডিপি ক্ৰিয়েশ্যন চেনেলটোৰ যদি ভিডিঅ'বিলাক চাইছে, তেতিয়াহ'লে প্লিজ ভিডিঅ'বিলাক লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলৰ লগত মোৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে যদি মোৰ এই চেনেলটো আপোনালোকে চাই আছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাবলৈ কিন্তু নাপাহৰিব। মানে কি হ'ল, বেল আইকনটো দবালেহে মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ চাবলৈ পাব। তো আহক বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মোবাইল হেং মৰা হৈছে এটা এনেকুৱা প্ৰব্লেম যোনটো আপোনাৰ, মোৰ বা সকলোৰে মোবাইল হেণ্ডছেটত এই প্ৰব্লেমটো দেখা পোৱা যায়। তো এই প্ৰব্লেমটো কি কাৰণত হয় বা কেনেধৰণে হয় তাৰ বিষয়ে এতিয়া এই ভিডিঅ'টোত মই আপোনালোকৰ আগত ক'ম। তো এই প্ৰব্লেমটো হৈছে, আপুনি আপোনাৰ হেণ্ডছেটৰ আপোনালোকে চলাই আছে ফেচবুক একাউণ্ট। সেই ফেচবুক একাউণ্টত আপোনালোকে কপি ফটো আপলোড দিছে। তো সেই ফটোকপি আপলোড দিয়া অৱস্থাতে আপুনি যদি আপোনাৰ ফেচবুক এপছটো যদি মিনিমাইজ কৰি ৰাখি যদি আকৌ অন্য এটা এপছত যায়, আকৌ সেই এপছটো আপোনালোকে 1-2 মিনিট ইউজ কৰি সেই এপছটো মিনিমাইজ কৰি ৰাখি আকৌ অন্য এটা এপছত যদি যায়, ধৰি লওক 2-3টা এপছ যদি একেলগে ইউজ কৰে বা একেলগে ব্যৱহাৰ কৰে, তেতিয়া এই হেং মৰা প্ৰব্লেমটোৱে দেখা দিয়ে। তো ই কেনেধৰণে হয়, তো সেইটো ক'বলৈ গ'লে, তো আপোনালোকে এই 2-3টা এপছ যদি একেলগে ব্যৱহাৰ কৰি লাষ্টত যোনটো এপছ যদি ইউজ কৰি থাকে, সেই ইউজ কৰি থকা অৱস্থাতে আপোনাৰ হেণ্ডছেটটোৰ স্ক্ৰীণখন ষ্টপ হৈ যাব আৰু ষ্টপ হৈ পিনি আপোনাৰ ফোনটো অট'মেটিকলি পাৱাৰ অফ হ'ব আৰু পাৱাৰ অফ হৈ পিনি আকৌ অট'মেটিকলি ফোনটো ৰিষ্টাৰ্ট হ'ব। তো তাকে হেং মৰা বুলি কয়। তো এই হেং মৰা প্ৰব্লেমটো কি কাৰণত হয় তাৰ বিষয়ে এতিয়া মই আপোনালোকৰ আগত ক'ম। তো এই হেং মৰা প্ৰব্লেমটো হয়, আমি সাধাৰণতে ভাবোঁ কি মোবাইল হেণ্ডছেটৰ যোনটো ৰেম, সেই ৰেম ভেৰিয়েণ্টটো যদি কম হয় তেতিয়া মোবাইল হেণ্ডছেটটোৱে হেং মাৰে বুলি ভাবোঁ। কিন্তু সেইটো কথা নহয়, কোনো ৰেম ভেৰিয়েণ্টৰ ওপৰত ডিপেণ্ড কৰি মোবাইল হেণ্ডছেটটোৱে হেং মৰা প্ৰব্লেমটো নহয়। তো এই হেং মৰা প্ৰব্লেমটো হয় আপোনাৰ বা মোৰ মোবাইল হেণ্ডছেটৰ যোনটো প্ৰচেছৰ, যোনটো চিপছেট, সেই চিপছেটৰ যোনটো ক'ৰ থাকে, ধৰি লওক কোৱাড ক'ৰ, অক্টা ক'ৰ বা ডুৱেল ক'ৰ, এনেকুৱা ধৰণৰ ক'ৰ থাকে, সেই ক'ৰৰ যোনটো ক্লক স্পীড, এই ক্লক স্পীডৰ ওপৰত ডিপেণ্ড কৰিহে এই হেং মৰা প্ৰব্লেমটো হয়। এতিয়া আপোনালোকক বুজাবলৈ গ'লে, ধৰি লওক আপোনাৰ বা মোৰ মোবাইল হেণ্ডছেটৰ যোনটো ক'ৰ, ধৰি লওক অক্টা ক'ৰে, সেই অক্টা ক'ৰৰ যোনটো ক্লক স্পীড, সেই ক্লক স্পীডটো ধৰি লওক হৈছে 2.2 GHz। আৰু অন্য এটা হেণ্ডছেটৰ ধৰি লওক হৈছে ক্লক স্পীড অক্টা ক'ৰে তাৰ ক্লক স্পীড হৈছে 1.8 GHz। এতিয়া কথা হ'ল কি, যোনটো অক্টা ক'ৰৰ ক্লক স্পীড 2.2 GHz, তাৰ হৈছে স্পীডৰ পৰিমাণটো অলপ বেছি, আৰু যোনটো হৈছে অক্টা ক'ৰে পাৱাৰ, কিন্তু তাৰ যোনটো ক্লক স্পীড হৈছে 1.8 GHz, তাৰ কি হ'ব, স্পীডৰ পৰিমাণটো অলপ কম। এতিয়া কথা হ'ল কি, যোনটো অক্টা ক'ৰে যোনটো 2.2 GHz, তাৰ স্পীডৰ পৰিমাণটো বেছি, তাত কি হ'ব, আপোনাৰ হেং মৰা প্ৰব্লেমটো, ধৰি লওক 2-3টা এপছ যদি একেলগে যদি ব্যৱহাৰ কৰি দিওঁ, কিন্তু তাৰ স্পীডৰ পৰিমাণটো বেছি কাৰণে তাত আপোনাৰ হেং মৰা ইছ্যুটো কম হয়। আৰু ধৰি লওক আপোনালোকৰ যোনটো অক্টা ক'ৰে যোনটো ক্লক স্পীড 1.8 GHz, তাৰ যোনটো স্পীডৰ পৰিমাণ, সেই স্পীডৰ পৰিমাণটো অলপ কম। তো সেই কম হোৱাৰ কাৰণে ধৰি লওক আপুনি 2-3টা এপছ যদি একেলগে ব্যৱহাৰ কৰি দিয়ে, সেই স্পীডৰ পৰিমাণটো কম কাৰণে তাক অলপ বস্তুটো যেতিয়া আপুনি 2-3টা এপছ যদি ইউজ কৰি দিব, তেতিয়া তাৰ স্পীডৰ পৰিমাণটো কম কাৰণে তাত অলপ বস্তুটোৱে লেগ ইছ্যু হ'ব পাৰে, মানে হেং মাৰিব পাৰে। তো এতিয়া কথা হ'ল কি, হেং মৰা প্ৰব্লেমটো হয় আপোনালোকৰ সেই যোনটো প্ৰচেছৰৰ যোনটো চিপছেটৰ যোনটো ক'ৰৰ যোনটো ক্লক স্পীড, সেই ক্লক স্পীডত ডিপেণ্ড কৰিহে এই হেং মৰা প্ৰব্লেমটো হয়। তো এতিয়া আপোনালোকৰ আগত মই সেই মোবাইল হেণ্ডছেটে হেং মৰা প্ৰব্লেমটো কি কাৰণে হয় তাৰ বিষয়ে আপোনালোকৰ আগত ক'লোঁ। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পালে, প্লিজ লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। আৰু যদি মোৰ এই চেনেলটো যদি চাইছে প্ৰথমবাৰৰ বাবে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰিব আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাবলৈ কিন্তু নাপাহৰিব, কাৰণ কেলৈ সেই বেল আইকনটো দবালে মোৰ নতুনকৈ যোনবিলাক ভিডিঅ' আহিব, সেই ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ চাবলৈ পাব।
আৰু এনে ধৰণৰ মোৰ টেকনিক্যাল লাইনৰ ভিডিঅ' নতুন বাইকছৰ ৰিভিউ আৰু কিছুমান ট্ৰেভেলিং ব্লগ মোৰ এই ডিপি ক্ৰিয়েশ্যন চেনেলটোত আপোনালোকে চাবলৈ পাই থাকিব। তো আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।